টানিয়ে লৈ যায় 3 নম্বৰকৈ নাযাওঁ আৰু 89 চলিছে বহুত চুব पाजी पाजी तो मैं एक स्कूल में पढ़ी। हेलो जी, कैसे हो आप सभी और की खबर तुम्हारे और मैं इस ब्लॉग में तो मतलब मेरा ब्लॉग ऐसा अच्छा लगता है कि मतलब स्टोरी टाइप बनाने के लिए अच्छा लगता है मेरा ब्लॉग और इतना तो अच्छे से बना नहीं पाता हूँ तभी कोशिश करता हूँ मैं कितना जल्दी अच्छे से कर सकता हूँ। तो इस ब्लॉग में थोड़ा गाड़ी मतलब जो मेरे पास अभी आया है रॉनिन बाइक तो उसके बारे में थोड़ा स्टोरी होगा और मेरे को बनाने के लिए अच्छा लगता है कहानी टाइप वीडियो मतलब ब्लॉग्स बनाने के लिए अच्छा लगता है और उस अदर पर एपिसोड जैसा नहीं मतलब ऐसा स्टोरी टाइप जो आता है वो बना देता हूँ मैं। अच्छा इस ब्लॉग पे तो ऐसा ही होगा और সেইটো ব্লগত এনেকুৱাই কৰিম মই এতিয়া সো ইমান হিন্দী ক'ব নাজানো মই তেতিয়াও ট্राई কৰিছোঁ तो तभी ट्राई कर रहा है हिंदी बोलने के लिए। तो चलते हैं इस ब्लॉग के अंदर क्या हो रहा है और बाइक का बारे में जानते ना चलो ना थोड़ा एक्साइटेड हूँ उसके लिए चलाने के लिए और उसका साउंड सुनने के लिए। এখন বাইক উলিয়াই ল'লোঁ তোমালোকে দেখিছা আৰু লগতে মই এইটো চুইচ কৰিম ইয়াতে চ' ইয়াৰ মোড কেইটা কি আছে তোমালোকক দেখাম চ' কেইটা বেয়াও চাইছে ভাল লাগিছে নাই কেনেকুৱা লাগিছে বঢ়িয়া ন একদম। আৰু গাড়ীখন দেখিবলৈ তোমালোকে চিমি কৈছা কি গাড়ী এখন ৰনিন আৰু ইয়াত ক্লাছ এইটো চোৱা ক্লাছ মিলাব পাৰি যে তোমালোকে গম পাইছা এইটো ক্লাছ এডজাষ্টেবল এইটো মিলাব পাৰি ব্ৰেক প্লেটৰ দুফালে দুটা চাইডে দিছে সেইটোৱে মজা কিন্তু ইয়াত সেইটোৱে ভাল লাগিছে মোৰ আৰু ইয়াৰ চাউণ্ডটো শুনিবা ৰখা আগত ইয়াৰ চুইচ কৰি লওঁ ব'লা বাইক চ' গাইজ বাইকৰ চুইচ কৰি ল'লোঁ মই এতিয়া আৰু ইয়াত কি মোড আছে আৰু কি আছে বস্তু তোমালোক দেখাইছোঁ এবাৰতো দেখালোঁ বাৰু এতিয়া ফোনত দেখালোঁ তোমালোকক কি আছিল বস্তু ভালকৈ দেখাই দিছোঁ এইখন হ'ল বাইক আৰু এইটোতো বেগ ৰখা লগোৱা এক্সট্ৰা ৰখাইছে আৰু মোৰ এইখন মোৰ হয় চ' বাইকখন চলাওঁ ভালকৈ চাফা কৰা নাই ভালকৈ দেই তোমালোকে ইমান কেছ নকৰিবা কোনো এইটো চাই ভাল লাগে এইটো কি মনত পৰে কোৱাচোন এইটো ঘোঁৰাটো দেখিলে গেছ কৰিবা মোৰতো মনত পৰে মাষ্টেংখন মনত পৰে আৰু ফেভাৰেট হয় এইখন নাম হ'ল ৰনিন আৰু খালি যে ABS দুফালে চাইডে দিছে মোৰখনৰ দিয়া নাই দুটা চাইডে বেয়া লাগে ABS দুটা চাইডে দিছে আৰু TVSৰ হয় ব্ৰেণ্ডিং আৰু ক্লাছ এডজাষ্টেবল মিলাব পৰা দুটা চাইডে দিছে সেইটো বেষ্ট দিছে দে বেষ্ট আৰু মোড দিছে এইটো হ'ল ৰেইন মোড এইটো হ'ল জানা বাৰিষা কালত চলাবলৈ এইটো ৰেইন মোড আৰু এইটো কি মোড দিছে এইটো ইউ আৰ বেন উৰবেন নে কি সেইডাল মানে এইটো কৰে ৰাস্তাত চলোৱা নে কি চলোৱা মই নাজানো কোনো মই ৰেইন মোডতে চলাই আছিলোঁ সেইকাৰণে আজি এইটো মোডত চলাম চাওঁ কেনেকুৱা লাগে স্পীডটো আৰু ইয়াৰ চাউণ্ডটো যে খাতৰা চাউণ্ড কৈছোঁ মানে ভাল লাগি যায় মনটো ইয়াৰ চাউণ্ডটো শুনিলে আৰু তেলবোৰ ফুলি আছে দেখিছে তেল গোটেই ফুলি থাকে চাইড ষ্টেণ্ড এই নৰ্মেল বস্তুবিলাক আৰু হেজাৰ লাইট এইটো পূৰা হেজাৰ লাইট জ্বলিছে দুটা চাইডে হেজাৰ লাইট আৰু পেহাই এইফালে চাফা কৰিছে নিজৰ ধনুখন মোৰ ধনুখন কি হৈছে না ৰেড বিউটিখন এইখন যোৱা হালত মোৰ কি হৈ আছে ৰেড বিউটি এইখন দেখিছে হালত খালি হোলী লগাই গোটেই কেনেকুৱা হৈ আছে হোলী হৈ আছে বগা এনেকুৱা গাড়ী হৈয়ে যায় আৰু ব'লা মই এইখন উলিয়াওঁ এতিয়া হেজাৰ লাইটটো বন্ধ কৰিলোঁ এতিয়া ভণ্টিকো লৈ আনো আৰু মই কিবা এটা খাবলৈ লৈ আনো ভোক লাগি আছে সেইকাৰণে আৰু ব'লা আগফালত ওলাওঁ চাউণ্ড খাতৰা চাউণ্ড খাতৰা তোমালোকে শুনি পাইছা নাই চাউণ্ডটো ব'লা আমাৰ কুকুৰটোৱে পাই গৈছে টিকু এই আমাৰ মা আৰু এইখন চাউণ্ডটো শুনি কেনেকুৱা লাগিছে কোৱা চাউণ্ডখন আৰু মই এইটো মডতে চলাম এতিয়া ভণ্টিক লৈ আনোগৈ আৰু ফটছে যাম ফটছে আহিম কিবা এটা খাবলৈ লৈ আনিম ভুজিয়া খাবা ভুজিয়া আণ্টি এজনী আহিছে আৰু খাবলৈ কিবা লৈ আনো ৰ ভুজিয়া চাউল খাবলৈ আৰু যাওঁ এতিয়া ভণ্টিক লৈ আনোগৈ আৰু মই এইটো যে মোক ভয়ে কৰে কিলা অ' পাৱাৰ মজা আছে একদম চাক্কাছ উইণ্ড নইজটো আহিছে নাই নাজানো বতাহৰ যোনটো হাৱা আহি থাকে ভুচাই থাকে চাউণ্ডটো আপোনালোকে ভালকৈ শুনি নাপায় আৰু ভালকৈ শুনি পাইছে নাই মই নাজানো বাৰু এতিয়া আৰু গাড়ীখন চলাই ভাল লাগিছে দেই বহুত কমফৰ্টেবল মোৰ গাড়ীখন চলাই যিমানটো এতিয়া চলাইছোঁ এক্সপিৰিয়েঞ্চ আছিল ন মানে এইখন গাড়ীত যে চুইচ কৰিছোঁ তো মানে চাউণ্ড মানে ফিলটো বহুত বেলেগ আহিছে বহুত বেলেগ ফিল আহিছে চাউণ্ডটো তাগৰা চাউণ্ডটো শুনি মজা
চ' গাইছ মই এইটো গলিতে যাম এতিয়া আৰু এইফালে মোৰ নিজৰ লগৰ চগৰ ঘৰ থাকে আৰু আজি ছানডে ন সিহঁতৰ ঘৰত নাযাওঁ বাৰু এনেই মই আজি টেষ্ট ড্ৰাইভ কৰিম এখন এইটো যে গলিতে বেছি মানুহ চানুহ নাযায় যে কিমান যায় এতিয়া স্পীড বহুত টানিয়ে লৈ যায় বাপৰে টানি টানি লৈ যায় গাড়ীখন দেখোন মোক ফুটা নিচা লাগিল চাউণ্ডটো যে এনেকৈ বুম কটককৈ চাউণ্ড এটা জানো ফুটে কাক কাক ফুটে যে ক্ৰেকাৰ দিছে যে এনেকুৱা লাগিলে এগজষ্ট নাই কিন্তু ডাইৰেক্ট এগজষ্ট নলাগে মজা আছে দেখোন এইটো মজা এই তোমালোকে চাউণ্ডটো শুনি পাইছা নাই ক'বাচোন আৰু যদি মোৰ উইন হাউচটো ভালকৈ হোৱা নাই তেতিয়ালৈকে টেষ্ট ড্ৰাইভৰ কৰি লওঁ পালে কেনেকুৱা লাগিছে গম পাম মই আৰু কালি চাউণ্ডটো যেনেকুৱা ন ঘং ঘঙাই থাকে তো পাইছোঁ ইফালে এইটো মই এইখন স্কুলত মই পঢ়িছিলোঁ আগতে এইখন স্কুলত সৰুতে আৰু এইটো আমাৰ হলেশ্বৰ মন্দিৰ তোমালোকে চিনি পাইছা চাগে যোনে যোনে তেজপুৰৰ হয় আৰু তেজপুৰত যোনে যোনে আহিছে হলেশ্বৰ মন্দিৰটো অভিয়াছলি আহিছে তোমালোকে হয়নে পুলিচ থানাটো এইখিনি আছিল পুলিচ থানাটো তোমালোক দেখাই যাব কথা হয় এইটো পুলিচ থানা এইকেইটা দেখিছা ড্ৰামকেইটা যে দেখিছা এইখন বৰ্ড চাইনবৰ্ডখন এইখন তাতে আৰু মন্দিৰ নমস্কাৰ বাৰু নোকোৱা বাৰু ব'লা এতিয়া মেইন ৰোডৰ ফালে যাওঁ আৰু মাইকী মানুহৰ গাড়ী চলালে সদায় ৰখি যাব লাগে বুজিছা তোমালোকেও কৈ দিছোঁ আৰু টমটমৰ ওচৰত এতিয়া ভাল 66 2 number gear 66 wow 3 number gear nazar 89 chudi se बहुत chubo 3 number gear 89 बाप रे নাই বেছি ৰকেট নাযাওঁ ভাই আৰামছে अब তোমালোকে গম পাই লোৱা কিমান স্পীডত চলিছে 2 নম্বৰ গিয়াৰ ভাই 2 নম্বৰ গিয়াৰ 32 আকাশত চুব মন নাই ইমান জলদি মোৰ খৰগৰ পৰা চুবকে যাব মন নাই ভগৱানৰ ওচৰত ভগৱানে ক'ব আৰু 2 নম্বৰ গিয়াৰ লগা আৰু ধুনীয়া আছে মন নাছিল তোৰ যদি নাই 3 নম্বৰ চুই দিব লাগিছিল পাৰিলি হয় আৰু জলদি পালি হয় ইমান দেৰিকৈ আছে টাইমটো অকণ দেৰি হৈ গ'ল তোৰ অকণ যদি হ'ব নোৱাৰিলি মোৰ ওচৰত এনেকৈ ক'লে মই সেইকাৰণে ঠিকে আছে ভাই চলাই ভাল লাগিছে এখনকৈ স্মুথ মজা আৰু ভাৰী গাড়ী আছে গাড়ীখন ভাৰী আছে ন চ' সেইকাৰণে গাড়ীখন চলাই ভাল আছে কম মানে ভাল লাগিছে চলাই ভাৰী গাড়ীৰ কাৰণে এইটো আমাৰ চেণ্টাৰ গৰিমাৰী চেণ্টাৰ হয় গুদুং এইটো গৰিমাৰী চেণ্টাৰ মই এই আগৰ দোকানখন তাতে ল'মগৈ আহি গ'লে এইজনী দৌৰি গৈছে জল্দি আজি কি পঢ়ালে তাৰপিছত এই কেমেৰা দেখিবলৈ চবেই গাইজ এইটোৱে কি কৰি আছে সৰু হওক বা ডাঙৰ হওক কি যে ভাবে এজনীক চিপছ কিনি দিলোঁ একদম হাঁহি একদম মৰি গৈছে আমাৰ কুকুৰটোক মাতিম চাব দে ই বুঢ়াই একদম পাগল হৈ যায় দেখিলে এই কি হ'ল নাম মই এইটো পিন্ধি আছোঁ যে যা এতিয়া এইটো সোমিয়াই দিওঁ গাড়ীখন ধুনীয়াকৈ এই গাইছ কেনেকুৱা লাগিল ৰাইডটো চাবা নমস্কাৰ মজা স্পীড পাৱাৰ ডিফাৰেঞ্চ ইয়াৰ পৰা চুইচ কৰিলে বেলেগ এখন বেছি পাৱাৰত গুচি গ'লে ডিফাৰেঞ্চ এইটোৱে হৈ যায় ফিল বেলেগ লাগে পাৱাৰ বেছি হৈ যায় টানি লৈ যাব চিমানি আৰু ব'লা ইয়াতে এণ্ড কৰোঁ ভিডিঅ'টো গাইজ আপোনালোকে যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ব্লগত লগ পাই আছোঁ ব'লক এইখন মই এতিয়া সোমিয়াই দিওঁ ধন্যবাদ